এই জিএসপি দলৰে জিএসপি দলৰ পিটিচিৰ কাৰণে এটা সুখবৰ আমাৰ ৰাইজৰ অতিকে সন্মানীয় সকলো সমাজৰ কাৰণে ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিগত বহু বছৰ ধৰি সেৱা আগবঢ়াই আছিলে তেখেত আজি আমাৰ জিএসপি দললৈ আগমন ঘটিছে অকল আগমন ঘটাই নহয় ইতিমধ্যে ফকীৰাগাঁও সমষ্টিৰ পৰা জিএসপি ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে প্ৰায় সম্পূৰ্ণ আয়োজন হৈছে সেয়ে আমি এই গতি খবৰখিনি দিয়াৰ কাৰণে আমি সাংবাদিক বন্ধুসকলক আমি আজি ইয়াত তেওঁলোকক আমি ওয়েলকাম জনাইছো ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ হেমপ্ৰভা দেৱী আমাৰ মুখ্য উপদেষ্টা কোৰ কমিটিৰ মেন মেম্বাৰ আমাৰ আব্দুল বাচ্চা ডাঙৰীয়া জেনেৰেল সেক্ৰেটাৰী পাৰ্টিৰ আমাৰ তালুকদাৰ ডাঙৰীয়া তেখেত বিভিন্ন সামাজিক দায়িত্ব আছে কিন্তু আমাৰ কোৰ কমিটিৰ মেন মানুহ আমাৰ তেজাৰাটো পাৰ্টিৰ গতিকে আজি আমি গোটেই মানুহখিনি বৰমূৰীয়াখিনি ইয়াত আহিছো আমাৰ দাদাহঁত আছে গোটেইখিনি কৰ্মকৰ্তা আহিছে জিএসপিৰ আমি হয়তো সকলোকে আমন্ত্ৰণ কৰা নাই আমি ইয়াৰ জৰিয়তে গোটেই ফকীৰাগামৰ লগতে আমি সমগ্ৰ বিটিচিবাসীক আমি এটা মেছেজ দিব বিচাৰিছো যে জিএসপি দল বিটিচিত শান্তি সম্প্ৰীতি প্ৰগতিৰ কাৰণে গঠিত হৈছে আৰু সেই মহান উদ্দেশ্যটো সাকসেস কৰাৰ ক্ষেত্ৰত আজি আমি এজন অক্লান্ত নিষ্ঠাবান আৰু সমাজ দৰদী এজন আমি ব্যক্তিক পাইছো মই তেখেতক আমন্ত্ৰণ আমি জনোৱাৰ লগতে আমি আমাৰ পাৰ্টিৰ ফালৰ গ্ৰহণ কৰিছো বাকি ফৰ্মেলিটিছ আমি অলপ পিছত গঠন কৰিম ইতিমধ্যে আমাৰ মুদৈবাৰীত নিতুল লেকা এজন খুব সমাজ দৰদী লোক তেওঁ বহু বছৰ কংগ্ৰেছো কৰিছিলে ইতিমধ্যে তেওঁক আমাৰ পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে সিদ্ধান্ত হৈছে তাৰ পিছত থুৰিবাৰীত অলৰেডি আমাৰ দুজন কেণ্ডিডেট আছে অহাকালি হয়তো নমিনেশ্যন হ'ব চৰাইবিল কেণ্ডিডেট নমিনেশ্যন অহাকালিৰ ভিতৰত হৈ জমদুৱা চৰাইবিল ঠিক তেনে চালাকাটিত যদিও আমি অৰ্পণা দাসক ঘোষণা কৰিছিলোঁ কিন্তু তেখেতৰ জেগাত আকৌ এজনে নমিনেশ্যন দাখিল কৰিব আজি বাসুংগুৰি নমিনেশ্যন সম্ভৱ দাখিল কৰি আছে এতিয়ালৈকে আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া আজি দিহিৰাত ইতিমধ্যে মোটামুটি দাখিল কৰিছে নমিনেশ্যন ঠিক তেনেকৈ বাগানপাৰা ককলাবাৰী মথনগুৰি এই গোটেইবিলাক সমষ্টিত আজি মছলপুৰ এই গোটেইখিনি সমষ্টিত আজিৰ ভিতৰত কেণ্ডিডেটবিলাক মোটামুটি প্ৰায় প্ৰস্তুতি শেষ কৰি কালি নমিনেশ্যন কৰিব প্ৰথমতে আমি তিনিটা ঘোষণা কৰোঁ তেওঁলোকক বাদ দি চৰাইবিলত আমাৰ হীৰেণ চৰণীয়া থাকিব ঠিক তেনেকৈ আমাৰ 13 নং চিৰাঙত ব্ৰহ্ম বনিতা ব্ৰহ্ম আমাৰ বিজনীত হয়তো আমি দুজন কেণ্ডিডেট সাবমিট কৰিম তাৰে এজন থাকিব আমাৰ এজন আছে বাবুল চৌধুৰী জুম্পা দত্ত তাৰপিছত বাকি আৰু যিসকল নাম আছে আপোনালোকে আজি গোটেই সন্ধিয়াৰ ভিতৰত গোটেইখিনি পাই যাব ফকীৰাগাঁও আমি ইতিমধ্যে ঘোষণা কৰিলে তেখেতে সুকুমাৰ দেৱনাথ এখানেই থাকেন নাকি কি পরিবেশ আমি বুঝি না কিছু আমার বড় সৌভাগ্যর কথা যে আজি সুকুমার দেবনাথ জিন্দাবাদ 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 কুমার সরণিয়া স্যার জিন্দাবাদ 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 নবকুমার সরণিয়া স্যার জিন্দাবাদ 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 ডিএসপি জিন্দাবাদ 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 নবকুমার সরণিয়া স্যার জিন্দাবাদ 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 ডিএসপি জিন্দাবাদ 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 ডিএসপি জিন্দাবাদ 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 নবকুমার সরণিয়া স্যার জিন্দাবাদ 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 নবকুমার সরণিয়া স্যার জিন্দাবাদ জিন্দাবাদ ডিএসপি জিন্দাবাদ 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 নবকুমার সরণিয়া স্যার জিন্দাবাদ 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 ডিএসপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ